যোৱা ছেপ্টেম্বৰ মাহত প্ৰকাশ হৈছিল LPUP শিক্ষক পদসমূহৰ বিজ্ঞাপন আৰু এই বিজ্ঞাপনত বহু সংখ্যক প্ৰাৰ্থীয়ে আবেদন কৰিছিল। তাৰপিছত তেওঁলোকে অপেক্ষাত আছিল কেতিয়া মেৰিট লিষ্ট প্ৰকাশ হ'ব আৰু তাৰ বিষয়ে আহিছে এখন অফিচিয়েল নটিফিকেশ্যন। মেৰিট লিষ্ট অৰ্থাৎ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ এখন নটিফিকেশ্যন। হয়তো ইতিমধ্যেই আপোনালোকে পাইছে নটিফিকেশ্যনখন যে আজি ৰাতি অৰ্থাৎ 10 ডিচেম্বৰৰ ৰাতিৰ পৰা এই মেৰিট লিষ্ট প্ৰকাশ হ'ব। এই মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পিছত কি কৰিব লাগিব আৰু কেনেধৰণৰ চৰ্তাৱলী আছে সেইখিনি আমি এই ভিডিঅ'ত আলোচনা কৰিম। তাৰ বিষয়ে আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে assamgopchannel.com অফিচিয়েল ইউটিউব চেনেল। LPUP যি শিক্ষক পদ আছে সেই পদসমূহত ইতিমধ্যে আপোনালোকে আবেদন কৰিছিল, অনলাইন আবেদন কৰিছিল আৰু অনলাইন আবেদনৰ পিছত যে অনলাইন ভেৰিফিকেশ্যন হৈছিল, ফোনত আপোনালোকক বহুতত ডকুমেণ্টছ বিচাৰিছিল, তেওঁলোকৰ যি তথ্য আছিল তথ্যসমূহ তেওঁলোকে ইতিমধ্যেই বিচাৰিছিল আৰু আপোনালোকে হয়তো নিজৰ মেইলৰ পৰা যি ডকুমেণ্টছ আছিল সেইসমূহ দিছে। আৰু যিসকলে দিয়া নাই তেওঁলোকৰ কোনো অসুবিধা নহয়, তেওঁলোকৰ উইডেল বা তেনেধৰণে যি পৰৱৰ্তী প্ৰচেছসমূহ আছে সেইখিনি কৰিব, তাৰ বাবে চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। যিসকলে ফোন ৰিচিভ কৰিব পৰা নাছিল তেওঁলোকৰ বাবে কোনো অসুবিধা নাই। এতিয়া আহোঁ আমি নটিফিকেশ্যন প্ৰকাশ হোৱাৰ পিছত কি কি নতুন নিৰ্দেশাৱলী তেওঁলোকে দিছে। আপোনালোকে হয়তো ইতিমধ্যে নটিফিকেশ্যনত পাইছে। আমি আমাৰ ৱেবছাইট assamgopchannel.com ৰাতি আমাৰ যি নটিফিকেশ্যন আছিল যেতিয়া প্ৰকাশ হৈছিল তেতিয়া আমি আপলোড কৰিছিলোঁ। আৰু এতিয়া আমি এই নটিফিকেশ্যনত কি কি নতুন বা কেনেধৰণৰ তেওঁলোকে পইণ্ট কেইটা দিছিল, কি কি পইণ্টত তেওঁলোকে কৈছিল সেইখিনি আমি আলোচনা কৰিম। ইয়াতে মুঠ 10টা পইণ্ট তেওঁলোকে উল্লেখ কৰিছিল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা যি নটিফিকেশ্যন দিছিল তাত আমি সেইখিনি এতিয়া আলোচনা কৰিম। আহক আমি নটিফিকেশ্যন চাই লওঁ। আপোনালোকে স্ক্ৰীনত হয়তো দেখিছে নটিছ। It is for information of all the candidates who have successfully submitted online application in the official website of DE-Assam, de.assam.gov.in and received the acknowledgement receipt against the advertisement A and B and the post of Hindi teacher UP school and also selected the post medium of school and district অৰ্থাৎ আপোনালোকে নিশ্চয়কৈ ডিষ্ট্ৰিক্ট বা মিডিয়াম চিলেক্ট কৰিছিল। তাৰপিছত আমি চাই লওঁ এণ্ড নটিছ বি ৱাইড dated 20 October 2020 the provisional merit list will be published from the midnight 10/12/2020 onwards অৰ্থাৎ আজি হৈছে 10 ডিচেম্বৰ। আজি 10 ডিচেম্বৰৰ ৰাতিৰ পৰা ৰাতি 12 বজাৰ পৰা এই লিষ্টসমূহ আপলোড কৰা হ'ব যি LPUPৰ প্ৰভিজনেল মেৰিট লিষ্ট আছিল। এতিয়া আমি চাওঁ ইয়াতে কি কি উল্লেখ কৰিছে। এক নম্বৰত আছে দ্য এনলিষ্টেড candidate must select one of the district and one of the post if their names are published in provisional merit list for more than one district and more than one post। আপোনালোকে নিশ্চয়কৈ বুজিছে এইটো যে যদি আপোনাৰ নামটো আপোনাক সকলোকে যিসকলে আবেদন কৰিছিল তেওঁলোকক 3খনকৈ জিলা চিলেকশ্যন কৰিব দিয়া হৈছিল, সেইবাবে তেওঁলোকক এতিয়া এখন জিলা চিলেকশ্যন কৰিব লাগিব, সেইটো কথা ইয়াতে উল্লেখ কৰিছে। যদি আপুনি এখনতকৈ বেছি জিলাত আপোনালোকে চিলেকশ্যন হয় তেতিয়াহ'লে আপুনি এখন জিলা চিলেকশ্যন কৰিব লাগিব। অৰ্থাৎ ধৰক আপুনি শিৱসাগৰ, কামৰূপ আৰু দৰঙত এপ্লাই কৰিছিল, তেতিয়াহ'লে যদি আপুনি বিচাৰে যে মই শিৱসাগৰত চাকৰি কৰিম তেতিয়াহ'লে আপুনি শিৱসাগৰ চিলেক্ট কৰিব লাগিব। এয়া হৈছে ইয়াৰে প্ৰথম চৰ্তাৱলী। তাৰপিছত দ্বিতীয়টো আমি চাই লৈছোঁ দ্য এনলিষ্টেড candidate must select the district and post within 48 hours in the respect of first provisional merit list অৰ্থাৎ প্ৰথম যি প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হ'ব তাৰ 48 ঘণ্টাৰ ভিতৰত তেওঁলোকে চিলেকশ্যন কৰিব লাগিব নিজৰ ডিষ্ট্ৰিক্ট আৰু পোষ্ট। এইটো প্ৰথম। তাৰপিছত ইয়াতে লিখিছে প্ৰভিজনেল মেৰিট লিষ্ট ফ্ৰম দ্য টাইম অফ এপ্লিকেশ্যন অফ দ্য প্ৰভিজনেল মেৰিট লিষ্ট এণ্ড উইদিন 24 hours ইন ৰেচপেক্ট অফ অল ছাবস্ক্ৰিপেণ্ট প্ৰভিজনেল মেৰিট লিষ্ট টু বি পাব্লিছড অৰ্থাৎ প্ৰথমতে এইটো কৈছে যে 48 ঘণ্টাৰ ভিতৰত তেওঁলোকে এই যি চিলেকশ্যন আছে ডিষ্ট্ৰিক্ট আৰু পোষ্ট চিলেকশ্যন কৰিব লাগিব প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট চিলেকশ্যন যেতিয়া পাব্লিছ কৰিব তাৰ পিছত, আৰু যিমান লিষ্ট আছে তাৰ 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে গোটেইখিনি যি চিলেক্ট কৰিব লগা আছে ডিষ্ট্ৰিক্ট বা পোষ্ট সেইখিনি চিলেক্ট কৰি ল'ব লাগিব। 3 নম্বৰ পইণ্টটো আছে ইফ দ্য এনলিষ্টেড কেণ্ডিডেট ফেইল টু চিলেক্ট দ্য ডিষ্ট্ৰিক্ট এণ্ড পোষ্ট উইদিন দ্য stipulated time mentioned above, the appointing authority will randomly select the district and post to fill up the vacancies in the greater interest of the pupil. No offline application will be accepted in this regard.
অৰ্থাৎ ইয়াতে এটা কথা কৈছে যে যদি কোনোবাই নিজৰ জিলা সিলেকশ্যন কৰাত বা অসুবিধা পায় বা সিলেকশ্যন নকৰে তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী সিলেকশ্যন নকৰে তেতিয়াহ'লে ডিৰ ফালৰ পৰা সেইটো ৰেণ্ডমলি সিলেক্ট কৰি দিয়া হ'ব সেইটো সকলোৰে সুবিধাৰ বাবে সকলোৰে ভালৰ বাবে সেইটো কথা ইয়াতে উল্লেখ কৰিছে 4 নম্বৰ পইণ্টত আছে দ্য কেণ্ডিডেট উইল নট বি এলাউড টু মেক এনি চেঞ্জেছ আফটাৰ ছাকচেছফুল সিলেকশ্যন অফ পোষ্ট এণ্ড ডিষ্ট্ৰিক্ট যেতিয়া তেওঁলোকে এখন ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰিব তিনিখন জিলাত ধৰক আপুনি সিলেকশ্যন পালে তাৰপিছত আপুনি যদি এখন জিলা সিলেকশ্যন কৰি দিয়ে ছাকচেছফুল হৈ গ'ল ছাবমিট হৈ গ'ল তাৰপিছত আপুনি কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰিব বা কোনো ৰিকুৱেষ্ট তেওঁলোকে গ্ৰহণ নকৰে 5 নম্বৰত আছে দ্য বেক অফিচ ভেৰিফিকেশ্যন ইজ বিং কণ্ডাক্টেড উইথ দ্য হেল্প অফ কম্পিটেণ্ট issuing authority as mentioned in the criteria number 8 of the advertisement A and B and will be reflected in the subsequent provisional merit list অৰ্থাৎ পইণ্ট নম্বৰ 8ত তেওঁলোকে কৈছিল যে ভেৰিফিকেশ্যন বেক অফিচত হ'ব অৰ্থাৎ তেওঁলোকে যিখিনি আপোনালোকে অনলাইন এপ্লাই কৰোঁতে যিখিনি ডকুমেণ্ট আছিল তেওঁলোকে সেইখিনি চেক কৰি মেৰিট লিষ্ট প্ৰস্তুত কৰিছে আৰু সেইখিনি ইতিমধ্যে যি ইছুইং অথৰিটি আছে তেওঁলোকৰ লগত মিলি পেলাই তেওঁলোকে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া শেষ কৰিছে গতিকে সেইখিনি আমি মেৰিট লিষ্টত তেওঁলোকৰ নামে দেখিবলৈ পাম 6 নম্বৰ পইণ্ট আছে এনি ৰিপৰ্ট ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি regarding fake or forged documents submitted by the candidate will lead to cancellation of the candidature forthwith as mentioned in the criteria 9 and 10 of the advertisement A and B and appropriate legal action অৰ্থাৎ আমি ইতিমধ্যে দেখা পাইছোঁ ডিৰ ফালৰ পৰা যি একচেপ্টেবল এপইণ্টমেণ্ট দিয়া হৈছিল তাত বহুত সংখ্যক এনেকুৱা প্ৰাৰ্থী আছিল যে যিসকলে ফেক ডকুমেণ্টছ দিছিল তাৰ বাবে তেওঁলোকৰ ইতিমধ্যে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে আপোনালোকে নিশ্চয়কৈ দেখিছে নটিফিকেশ্যন গতিকে যদি তেনেকুৱা কেনেকৈ কাৰোবাক পায় তেতিয়াহ'লে তেওঁলোকক বৰখাস্ত কৰা হ'ব লগতে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে তাৰপিছত 7 নম্বৰ পইণ্ট আছে দ্য অফিচ অফ দ্য আণ্ডাৰচাইন উইল নট বি ৰেছপনচিবল এনি লেপছ অন দ্য পাৰ্ট অফ কেণ্ডিডেট ইন ছাবমিশ্যন অফ অপশ্যন অৰ্থাৎ অপশ্যনত চিলেকশ্যন কৰোঁতে যদি কিবা তেওঁলোকৰ ৰৈ যায় তেতিয়াহ'লে সেইটোৰ বাবে অফিচ দায়ী নহ'ব 8 নম্বৰত আছে অল প্ৰভিজনেল মেৰিট লিষ্ট উইল অট'মেটিকলি ষ্টেণ্ড কেঞ্চেল অন পাব্লিকেশ্যন অফ দ্য ফাইনেল চিলেক্ট লিষ্ট এপইণ্টমেণ্ট লেটাৰ উইল বি ইছ্যুড অনলি টু দ্য কেণ্ডিডেট হুজ নেমছ এপিয়াৰ ইন দ্য ফাইনেল চিলেক্ট লিষ্ট এইটো ইতিমধ্যে আপোনালোকে জানেই আগৰবাৰ এনেকুৱাই হৈছিল প্ৰভিজনেল চিলেক্ট লিষ্টত যিসকলৰ নাম থাকিব তেওঁলোকে যে চাকৰি পাব এইটো নিশ্চিত নহয় যিসকলৰ ফাইনেল লিষ্টত নাম থাকিব অৰ্থাৎ ফাইনেল লিষ্ট যেতিয়া প্ৰকাশ হ'ব তেতিয়া প্ৰভিজনেল মেৰিট লিষ্টখন কেঞ্চেল হৈ যাব আৰু ফাইনেল লিষ্টত নাম থকাসকলেহে এপইণ্টমেণ্ট লেটাৰ পাব 8 নম্বৰত আছে এনি ক্লেইম ফৰ এপইণ্টমেণ্ট অন দ্য বেচিছ অফ প্ৰভিজনেল মেৰিট লিষ্ট উইল নট বি এণ্টাৰটেইন অৰ্থাৎ যিটো ক'লোঁ আপোনালোকক প্ৰভিজনেল যি মেৰিট লিষ্টত নাম থাকিলে তেওঁলোকে কোনো ধৰণৰ দাবী কৰিব নোৱাৰে যে আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্টত নাম আছে গতিকে চাকৰি দিব লাগে তেনেধৰণৰ কথা গ্ৰহণ কৰা নহ'ব তাৰপিছত ইয়াতে লিখা আছে 10 নম্বৰ পইণ্টত দ্য অফিচ অফ দ্য আণ্ডাৰচাইন উইল নট বি ৰেছপনচিবল ফৰ এনি টেকনিকেল ইছ্যু ছাচ এজ নেটৱৰ্ক ফেইলিয়াৰ পাৱাৰ আউটেজ ফেচ বাই দ্য কেণ্ডিডেট এট দ্য টাইম অফ ছাবমিশ্যন অপশ্যন এট দেয়াৰ লেভেলছ অৰ্থাৎ যদি পাৱাৰ অপশ্যন বা কিবা অসুবিধা বা নেটৱৰ্কৰ অসুবিধাৰে কেণ্ডিডেটসকলে নিজৰ অপশ্যন চিলেক্ট কৰিব নোৱাৰে তাৰ বাবে ডি কৰ্তৃপক্ষ দায়ী নহ'ব এয়া আছিল গোটেইখিনি নটিফিকেশ্যনত কি কি উল্লেখ আছিল আমাক বহুতেই সুধি আছিলে নটিফিকেশ্যন আচলতে কি আছে কেনেধৰণৰ এইবাৰ দিছে কোনো ধৰণৰ বহুত কিবা চেঞ্জ নাই ইয়াতে এটা কথা যে আপোনালোকে লিষ্ট প্ৰকাশ হোৱাৰ লগে লগে নিজৰ জিলা চিলেকশ্যন কৰক কম সময়ৰ ভিতৰত চিলেকশ্যন কৰিব চাওক আপোনালোকে এতিয়াই প্লেন কৰক যে যদি মই এইকেইখন জিলা চিলেক্ট হওঁ এই দুখন জিলা চিলেক্ট তেতিয়া মই এইখনেই চিলেক্ট কৰিম তেনেদৰে এতিয়াই প্লেন কৰি থওক কাৰণ দেৰি নকৰিব চিলেকশ্যন নকৰিলে আপোনাৰ ৰেণ্ডমলি চিলেক্ট কৰিলে হয়তো অসুবিধা হ'ব পাৰে গতিকে সেই হিচাপে চিলেকশ্যন কৰি দিব ছাবমিট কৰি দিব আৰু যেতিয়াই চিলেকশ্যন হৈ যাব আপোনালোকৰ মেৰিট লিষ্ট আপলোড হৈ যাব তাৰে 24 আৱাৰ্ছৰ ভিতৰত আপোনালোকে চিলেকশ্যন কৰি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰি ছাবমিট কৰিব লাগিব আমাৰ ৱেবছাইটত আমি মেৰিট লিষ্টসমূহ আপলোড কৰি দিম যেতিয়াই ডিৰ ফালৰ পৰা এইখিনি দিয়া হ'ব লগতে যি ডিষ্ট্ৰিক্ট চিলেকশ্যন আছে তাৰ লিংকো আমি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিম আৰু এই ভিডিঅ' ডেছক্ৰিপশ্যনত আমি সেই লিংকটো দি দিম আৰু যি নটিফিকেশ্যন আপোনালোকে দেখি আছে নটিফিকেশ্যন আমি আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আশা কৰিছোঁ আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম